বাকী ৰাইজৰ লগতে ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালৰ ফালৰ পৰা ঈদ উল ফিতৰৰ অলেখ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে এই পবিত্ৰ ঈদ উল ফিতৰে আমাৰ মাজত যি মহামাৰী কৰোনা ভাইৰাছে দেখা দিছে, আমি আশা কৰোঁ নেদেখাজনে এই ঈদৰ জৰিয়তে এই কৰোনা ভাইৰাছ আমাৰ পৰা আঁতৰাই লৈ যায় আকৌ আমাক এক স্বাভাৱিক জীৱন যাপন কৰাত সহায় কৰিব। লগতে মই বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ আহ্বান জনাইছোঁ যে পবিত্ৰ ঈদ উল ফিতৰ এইবাৰ আমি ঘৰতে থাকি পালন কৰিম। আমি সামাজিক দূৰত্ব বজাই ৰাখিম। বিভিন্ন ঠাইত ইতিমধ্যে সমূহীয়া নামাজ বাতিল কৰা হৈছে। তেনে ক্ষেত্ৰত যাতে আমি কোনেও সমূহীয়া নামাজতো অংশগ্ৰহণ নকৰোঁ। বজাৰ সমাৰত গৈ, যিহেতু এইবাৰ আমি ঈদ ঘৰতেই পালন কৰিম বুলি সিদ্ধান্ত লৈছোঁ, বজাৰ সমাৰত গৈ, কাপোৰৰ দোকানত গৈ বা আন দোকানবিলাকত গৈ ভিৰ কৰি আমি যাতে কৰোনা ভাইৰাছ কিনি আনি আমাৰ জীৱনটো আকৌ এটা সংকটৰ মুখলৈ আমি ঠেলি নিদিওঁ, তাৰ কাৰণে মই অসমবাসী ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ আহ্বান জনাইছোঁ। আৰু বিশেষকৈ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে আমাৰ বিভিন্ন অঞ্চলবিলাকত, গাঁও অঞ্চলবিলাকত মানুহৰ ভিৰ বান্ধিছে। চৰকাৰে যদিও শিথিলতা দিছে স্বাভাৱিক জীৱন যাপন আকৌ কিছু সুস্থিৰতা আনিবৰ কাৰণে, তেনে ক্ষেত্ৰত এই সুযোগ গ্ৰহণ কৰি যাতে আমি আকৌ জনসমাগম নকৰোঁ, ভিৰ নকৰোঁ বা আমি নিজকে সুৰক্ষিত ৰাখিবৰ কাৰণে যাতে আমি এইবোৰ কাম নকৰি আমি নিজকে সুৰক্ষিত ৰাখি আমি আমাৰ জীৱনটো ৰক্ষা কৰোঁ, আনকো আমি এই বেমাৰৰ পৰা মুক্ত কৰোঁ। গতিকে এইখিনি কাম আমি কৰিব লাগিব। লগতে মই বিশেষভাৱে আকৌ আহ্বান জনাইছোঁ যে আহক আমি এইবাৰ ঘৰতে থাকি সুস্থ থাকি ঈদ পালন কৰোঁ আৰু চৰকাৰে যিখিনি নীতি নিয়ম দিছে সেইখিনি মানি চলোঁ, সামাজিক দূৰত্ব বজাই ৰাখোঁ। তেতিয়াহ'লে আমি এই কৰোনা ভাইৰাছৰ লগত যুদ্ধ কৰি জয়ী হ'ব পাৰিম। অন্যথাই কিন্তু আমি কৰোনা ভাইৰাছৰ পৰা মুক্ত হ'ব নোৱাৰিম। গতিকে এইখিনি কাম আমি কৰিব লাগিব আৰু নিশ্চিতভাৱে আহিবলগীয়া দিনবিলাকত আমি আকৌ নতুন ঈদ পাম। যাতে আমি সেই ঈদটো যাতে এনেকুৱা ধৰণে পালন কৰিবলগীয়া নহয়, তাৰ কাৰণে আমি এইবাৰ অন্ততঃ সজাগ হৈ সুস্থ থাকিলে নিশ্চিতভাৱে আমি আগৰ দিনবিলাকত আমি কৰোনা মুক্ত ঈদ আমি উদযাপন কৰিব পাৰিম।